বৰ্তমান আমি উপস্থিত আছোঁ নিজ কানাইগাঁও পঞ্চায়তৰ অন্তৰ্গত কানাইগাঁও উপস্বাস্থ্য কেন্দ্ৰৰ সন্মুখত, যি সময়ত সমগ্ৰ ভাৰতবৰ্ষত কৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰি আছিল। সেই সময়তে এই উপস্বাস্থ্য কেন্দ্ৰত অৰ্থাৎ আমাৰ গাঁৱৰ এই উপস্বাস্থ্য কেন্দ্ৰটোত এগৰাকী চিকিৎসকে চিকিৎসা প্ৰদান কৰি আছিলে। কিন্তু কৰোনা ভাইৰাছৰ দোহাই দি এই অঞ্চলৰ পৰা সেই চিকিৎসকগৰাকীক এই উপস্বাস্থ্য কেন্দ্ৰটোৰ পৰা অন্য ক্ষেত্ৰলৈ স্থানান্তৰ কৰিলে। ফলত আমাৰ কানাইগাঁওবাসী ৰাইজ বা এই অঞ্চলস্থ ৰাইজে স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। জ্বৰ কাহকে ধৰি অন্যান্য যিবিলাক ৰোগৰ চিকিৎসা এই স্বাস্থ্যকেন্দ্ৰটোত হৈছিলে, গৰ্ভৱতী মহিলাৰ যিবিলাক চিকিৎসা আছিলে বা মহিলাৰ লগত সংলগ্ন শিশুৰ লগত জড়িত, বৃদ্ধৰ লগত জড়িত যিবিলাক ৰোগ আছিলে, সেইবিলাকৰ চিকিৎসা চলিছিলে এই উপস্বাস্থ্য কেন্দ্ৰটোত। গাঁৱৰ ৰাইজে সকাহ পাইছিলে, কিন্তু আমাৰ এই চিকিৎসকগৰাকীক ইয়াৰ পৰা স্থানান্তৰ কৰাৰ পিছত আমাৰ গাঁওবাসী ৰাইজে স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। গতিকে আমি চৰকাৰক বা প্ৰশাসন যন্ত্ৰক আমি অনুৰোধ জনাব খুজিছোঁ, অতি শীঘ্ৰে যাতে আমাৰ এই কানাইগাঁও উপস্বাস্থ্য কেন্দ্ৰটোত এগৰাকী চিকিৎসকৰ ব্যৱস্থা কৰে। নহ'লে আমি গাঁওবাসী ৰাইজে কিন্তু আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। ধন্যবাদ।